নমস্কাৰ, ভোকাতুৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। তো আজি 3-4 দিনমান মই থাকিব পৰা নাছিলোঁ অলপ ব্যস্ততাৰ কাৰণে। তো আজি দিলোঁ আৰু। তো আজি আমাৰ মুকবেঙত আছে এই পাঠাৰ মাংস লৈছোঁ এই গৰমত। এই পাঠাৰ মাংস, তাৰে পিছত পাপৰ, পিঁয়াজ, আচাৰ, ভাত এইখিনিয়ে আৰু। এই গৰমত দালি আছে, এই দালি। তো পিছত যাৱাৰ মানে হেৰি কৰি ছাবস্ক্ৰাইব লাইক গোটেইখিনি কৰি দিব আৰু কমেণ্ট যি কৰে। তো বলক এতিয়া আমি আৰম্ভ কৰোঁ। অলপ দালি দিয়ে আৰম্ভ কৰোঁ। গৰমটো ইমান গৰম পৰছি, কথা ক'বও ইচ্ছা নাই। দাইল অলপ ল'ম, অলপমান দাইল ল'লোঁ। এই মাজতে 2-1 দিন দিলা মিছেছে, তাৰপৰা আজি আৰু সময় পাই আজি একবাৰ দিলোঁ। তো আৰম্ভ কৰিলোঁ। এই গৰমত অৱশ্যে এই মাছ মাংসতকৈ দালিটোৱে ভাল। তো এতিয়া মাংস দি আৰম্ভ কৰোঁ। লোৱা। আলু লৈছে, আলু লৈছোঁ অলপ, হ'ব। আঞ্জাটো বঢ়িয়া হৈছে। একদম ঘৰৰ ষ্টাইলত কাজৰ আঞ্জা আনিছে। মাংসটো বঢ়িয়া হৈছে। পানী পানীটো গৰমে উঠছে। ইমান ধুনীয়াকৈ হৈছে, এনেকৈ লাৰি দিলে এই হাদ্দিটো ওলাই আহে। এইটো পাতলা জোল আৰু পাতলা জোল। পাঠাৰ মাংসৰ পাতলা জোল কৰিলে ভাল লাগে। এই আচাৰ লাগব ভাত নালাগে, অলপ অলপমান দিয়া, একদম অলপকৈ দিব।
এইটো নিয়াচোন এইফালে এটা বৰ বেলেগ বস্তু লৈছে এইটো বৰ গৰম এই আচাৰটো মাদাৰ্ছ ৰেচিপিৰ আচাৰ কিন্তু ইমান টেষ্টি আৰু এই আমটো তাৰমানে একদম নতুন এইবাৰৰ কিজানি সেইকাৰণে মানে এতিয়া গেলি ভালকৈ গলাই নাই আৰু আচাৰটো নিমখ চিমখ একদম লিমিটেড ভাত অলপকৈ ল'লোঁ এইকেইটা ল'বা লোৱা এইকেইটা জোল অলপমান দিয়া মাংস নালাগে অলপমান দিয়া দিবা আদিম নালাগে এই গৰমত মাংস খাব পাঠাৰ মাংস কিন্তু খুব লিমিটেড ইমানো নাখাব আৰু যাৰ প্ৰেছাৰ আছে এই গৰমত নাখাবই এই গোল নেমু পাবাৰে নোহোৱা হৈছে আমাৰ এইগিলাক পানীটো দিওঁ তো আজিৰ কাৰণে ইমানে কালি আৰু লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই